हेलो फ्रेंड आज আকৌবাৰ স্বাগতম জনাইছো আপোনাক আমাৰ স্মাৰ্ট এমটিএছ চেনেলত। फ्रेंड আজি আমি এইটো ভিডিঅ'ত কথা পাতিম ভাৰত চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট খালি আছে, ইয়াৰ এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা, ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট কিমান তাৰিখ, তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। फ्रेंड তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, যদি এতিয়ালৈকে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নাইবা আপুনি আমাৰ এই চেনেলটো নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ৰাইট ছাইডে থকা বেল আইকনটো দবাই ল'ব যাতে এনেধৰণৰ লেটেষ্ট ভিডিঅ'ৰ আপডেট আপোনালৈ সোনকালে পঠিয়াব পাৰি। फ्रेंड इंडियन रेभिन्यू डिपार्टमेंटर सर्वमुठ 524टा पद खाली আছে। ইয়াৰে হল জুনিয়ৰ এসিস্ট্যান্ট, জুনিয়ৰ স্টেনো আৰু টাইপিষ্ট ভ্যাকেন্সি। এই পদবোৰ এপ্লাই কৰাৰ লাষ্ট ডেট হল 6 জুলাই 2018। জুনিয়ৰ এসিস্ট্যান্টত সৰ্বমুঠ পদ খালি আছে 217টা। ইয়াৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন, আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 44 বছৰৰ ভিতৰত। ইয়াৰ পে স্কেলটো বহুত ভাল হয়। ইয়াৰ পে স্কেল হল 16,400 পৰা 49,870 টকালৈ। জুনিয়ৰ স্টেনোত পদ খালি আছে 15টা। ইয়াৰ বাবে কোৱালিফিকেশ্যন, পে স্কেল আৰু বয়স একে সমান হয়। কোৱালিফিকেশ্যন হ'ব লাগিব আপোনাৰ গ্ৰেজুৱেশ্যন, বয়স হ'ব লাগিব 18 পৰা 44 বছৰৰ ভিতৰত, পে স্কেল হ'ল 16,400 পৰা 49,870 টকা। টাইপিষ্টত পদ খালি আছে 292টা। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন, বয়স হ'ব লাগিব 18 পৰা 44 বছৰৰ ভিতৰত, পে স্কেল সব একে সমান হয়। পে স্কেল 16,400 পৰা 49,870 টকা। फ्रेंड এই ভিডিও ডিসক্রিপশনত এটা লিংক দি দিম, তাৰ পৰা আপুনি এই পোষ্টসমূহৰ বিষয়ে বিতংভাৱে জানিব পাৰে, পোষ্টসমূহৰ অনলাইন এপ্লিকেশ্যন কৰিব পাৰে, এডভাৰটাইজমেণ্ট ডাউনলোড কৰিব পাৰে। আৰু যদি এই ভিডিওটো আপোনাৰ ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰিব, আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আপোনাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এটা ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ লেটেষ্ট ভিডিও পোৱাৰ বাবে।